এয়া হৈছে হাৱাজান কলাবাৰী অঞ্চলৰ প্ৰসিদ্ধ বৰকালিকা থান বা ফুলবাৰী দেৱালয়। এই মন্দিৰভাগ বহু পুৰণি মন্দিৰ আৰু এতিয়া বৰ্তমান কিছু নিত্য পূজা চলি আছে, যাক পৰ্দাৰে ঢাকি ৰখা হয়। কিছু সময় পিছতে এই পৰ্দা খুলি দিয়া হ'ব আৰু ভক্তসকলে দৰ্শন কৰিব। এতিয়া চাওক, এই ঘণ্টাটো চাওক, ঘণ্টাটো অতি পুৰণি ঘণ্টা। ই আহোম ৰজাৰ দিনৰে আৰু ইয়াত যি চন বা সময় খোদিত আছে সেয়া হৈছে 1737 শক। বুৰঞ্জী পাত লুটিয়াই চালে দেখা যায় যে 1737 শক এই সময়খিনিত সেই সময়ত আহোম ৰজা আছিল চন্দ্ৰকান্ত সিংহ। গতিকে হয়তো চন্দ্ৰকান্ত সিংহৰ দিনতে কোনো বৰফুকন সেনাপতিৰ হতুৱাই এই ঘণ্টাটো থানলৈ দান কৰা হৈছিল। চন্দ্ৰকান্ত সিংহৰ দিনত 4জন বৰফুকন আছিল আৰু তেওঁলোক হৈছে প্ৰতাপ বল্লভ, বদন চন্দ্ৰ আৰু ঘনশ্যাম। কিন্তু ঘণ্টাটোত কোন ৰজা বা কোনজন বৰফুকনে আনি ইয়াক এই থানত দান কৰিছিল সেই কথা সঠিকভাৱে উল্লেখ নাই। গতিকে ইয়াৰ পৰা দেখা যায় যে এই মন্দিৰভাগৰ ইতিহাস অতি প্ৰাচীন আৰু ইয়াত যথেষ্ট ঐতিহাসিক সমলো আছে আৰু ইয়াত বহুকেইটা আহোম ৰজাৰ দিনৰ সম্পদ এতিয়াও সংৰক্ষিত হৈ আছে। গতিকে আহকচোন আমি এই মন্দিৰভাগৰ লগত জড়িত থকা কিছুমান পৌৰাণিক কাহিনী বা ইয়াৰ ইতিহাস জানিবলৈ চেষ্টা কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ইতিমধ্যে উল্লেখ কৰিছোঁ যে এই মন্দিৰ অতি প্ৰাচীন। দৰং জিলাৰ যি গেজেটিয়াৰ তাত উল্লেখ থকা মতে এই মন্দিৰভাগ স্বৰ্গদেউ ৰুদ্ৰসিংহই 1627 শক অৰ্থাৎ 1705 চনত স্থাপন কৰিছিল। ইয়াৰ লগত জড়িত এক পৌৰাণিক কাহিনী আছে। জানিব পৰা মতে এই মন্দিৰৰ যি মূল বিগ্ৰহ বা মূৰ্তি সেয়া অতি প্ৰাচীন। এই বিগ্ৰহভাগ প্ৰথমে আছিল ইয়াৰ পৰা কিছু দূৰৈত অৱস্থিত মাঘনোৱা নামে ঠাইত। মাঘনোৱাত আহোম ৰজাৰ দিনতে নিৰ্মাণ হোৱা এটা দৌল আছে আৰু এই বিগ্ৰহ, যাক দেৱী মনসাৰ ৰূপ বুলি কোৱা হয়, প্ৰথমে তাত আছিল। যেতিয়া মানৰ আক্ৰমণ হৈছিল তেতিয়া এই বিগ্ৰহভাগ পুৰোহিতসকলে লুকুৱাই ৰাখে আৰু পৰৱৰ্তী সময়ত এই মন্দিৰত আনি প্ৰতিষ্ঠা কৰি আজি পৰ্যন্ত পূজা অৰ্চনা কৰি থকা হৈছে। এই মন্দিৰলৈ আহোম ৰজাই 318 বিঘা মাটি দান কৰিছিল বুলি জানিব পৰা যায়, যি বৰ্তমান গহপুৰ মৌজাৰ অন্তৰ্গত। এই থানৰ কাষতেই এক বিশাল পুখুৰী আছে, যিটো বৰ্তমান মৎস্য পালনৰ বাবে ব্যৱহাৰ কৰি থকা হৈছে। জনসমাগমৰ পৰা নিলগত অৱস্থিত এই মন্দিৰভাগৰ চৌপাশৰ পৰিৱেশ অতি মনোমোহা। এই বৰকালিকা থানলৈ বছৰৰ সকলো সময়তে আস্থাভাজন ভক্তৰ সমাগম ঘটি থাকে। বহুত দূৰ দূৰণিৰ ভক্ত আহি ইয়াৰ মন্দিৰ দৰ্শন কৰে। থানখনৰ প্ৰতি চুবুৰীয়া জনগণৰো যথেষ্ট আস্থা। ৰাইজৰ দান বৰঙণি আৰু চৰকাৰী পৃষ্ঠপোষকতাত থানখনে আজি এই নতুন ৰূপ পাইছে। ইয়াত দুৰ্গা পূজা অতি ধুমধামেৰে পালন কৰা হয় আৰু দুৰ্গা পূজাৰ সময়ত ইয়াত যথেষ্ট ভক্তৰ সমাগম ঘটে। হাৱাজান ডিফলুসত্ৰৰ মাজত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে এই থানখন অৱস্থিত।
গতিকে আহক আপোনালোকেও এদিন সময় উলিয়াই এই থানখন দৰ্শন কৰক।